মই আজি আপোনালোক সকলোকে মাতিছোঁ আৰু আপোনালোক অহাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে NRI পাব্লিক স্কুলৰ 2026 আৰু 27 বৰ্ষৰ এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ, যিসকল গাৰ্জেণ্টে নিজৰ ল'ৰা বা ছোৱালীক NRI পাব্লিক স্কুলত এডমিশ্যন দিব বিচাৰিছে, সেইসকলৰ কাৰণে আমি জনাব বিচাৰোঁ যে অহা 16 নৱেম্বৰ ক্লাছ 4ৰ পৰা ক্লাছ 8 লৈকে আমাৰ প্ৰথম এডমিশ্যন টেষ্ট আৰম্ভ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 4ৰ পৰা 8লৈ বেলেগ স্কুলত পঢ়ি আছে বা NRIত আহিব বিচাৰিছে, সেইসকল ষ্টুডেণ্টৰ কাৰণে আমি 16 নৱেম্বৰত প্ৰথম এণ্ট্ৰেন্স পৰীক্ষাটো ল'ম। দ্বিতীয়তে হ'ল আমাৰ LKGৰ পৰা ক্লাছ 3লৈকে ছাত্ৰ ছাত্ৰীৰ বিনা এডমিশ্যন টেষ্টত আমি এডমিশ্যন লৈ আছোঁ। ইতিমধ্যেও আমাৰ এডমিশ্যন চলি আছে। গতিকে মই আপোনালোকৰ জৰিয়তে কিছুমান কথা ক'ব বিচাৰিছোঁ। যিখিনি কুৱেশ্যন আমাৰ এডমিশ্যন অফিচত আহি আছে, বহুত অভিভাৱকে প্ৰশ্ন সোধে যে আমি NRI পাব্লিক স্কুলত কেনেকৈ আমাৰ ল'ৰা ছোৱালীক এডমিশ্যন দিম। কাৰণ NRI স্কুলত এডমিশ্যন দিব হ'লে পিতৃ বা মাতৃ হায়াৰ ছেকেণ্ডেৰী বা BA পাছ হ'ব লাগে। কিন্তু মই NRI পাব্লিক স্কুলৰ ডাইৰেক্টৰ হিচাপে মই আপোনালোকক কৈছোঁ যে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিদ্যালয়খন আৰম্ভ কৰিছোঁ, পিতৃ মাতৃৰ কাৰণে নহয়। গতিকে পিতৃ মাতৃ পঢ়া শুনা আমি কোৱালিফিকেশ্যন ইমান আমাৰ ফৰ্মত লিখাৰ প্ৰয়োজনো নহয়, কাৰণ আমি চেলেঞ্জত বাচ্চাখিনি লৈ আছোঁ আৰু আমি সেই ছাত্ৰ ছাত্ৰীক আমি ভালকৈ শিক্ষাৰে শিক্ষিত কৰা, লগতে এজন ভাল মানুহ গঢ়াৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে আপোনালোকে যোৱা 4টা বছৰৰ পৰা দেখা পাইছে হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত NRI পাব্লিক স্কুলৰ ৰিজাল্ট নাম্বাৰ 1ত আছে। আমি আৰম্ভণিতেই ৰিজাল্ট ক্লাছ 10ৰ 95% পাইছিলোঁ আৰু যোৱা বছৰ আপোনালোকে দেখা পাইছে আমি 97%লৈ গৈছোঁ। আমাৰ স্কুলৰ ৰিজাল্টৰ পিনে চাই যোৱা বছৰ আমাক ক্লাছ 10 আৰু 12ৰ এক্সাম চেণ্টাৰো আমাৰ NRI পাব্লিক স্কুলত দিছে। যিহেতু হোজাই ডিষ্ট্ৰিক্টত বহুত স্কুল আছে, কিন্তু কোনো স্কুলতে বেচৰকাৰী কোনো স্কুলতেই চেণ্টাৰ নাই। একমাত্ৰই চেণ্টাৰ আছে NRI পাব্লিক স্কুলত। গতিকে আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ, যিসকল পিতৃ বা মাতৃয়ে ভাবিছে আপোনালোকে আপোনালোকৰ সন্তানক NRI পাব্লিক স্কুলত এডমিশ্যন দিব, আপোনালোক আহক। মই আপোনালোকৰ মাধ্যমেদি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক আমাৰ বিদ্যালয়ত আহক। বিদ্যালয়ৰ প্ৰতিটো বস্তু আপোনালোকে প্ৰথমে আহি আমাৰ প্ৰিন্সিপাল বা আমাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছে তেওঁলোকৰ লগত কথা পাতক। বা বহুতে বহুত প্ৰশ্ন কৰে যে NRI পাব্লিক স্কুলৰ এডমিশ্যন ফিজ বা মান্থলি ফিজ বহুত বেছি। সেই ক্ষেত্ৰতো মই ক'ব বিচাৰোঁ, আপোনালোকে যদি ডবকাৰ বাহিৰত যায়, তেতিয়া আপোনালোকে দেখা পাব যে চবতকৈ কমত আছে NRI পাব্লিক স্কুলৰ এডমিশ্যন ফিজ, মান্থলি ফিজ। তাৰপিছতো আমি হোজাই ডিষ্ট্ৰিক্টৰ একমাত্ৰ CBSE এফিলেটেড স্কুল হয় NRI পাব্লিক স্কুল। আৰু আমাৰ হোজাই ডিষ্ট্ৰিক্টত কোনো স্কুল নাছিল আগৰে পৰা, যাৰ কাৰণে আমি বাহিৰৰ পৰা টিচাৰ হায়াৰ কৰিব লগা হয়। আৰু আমাৰ স্কুলৰ প্ৰতিজন টিচাৰেই কোৱালিফাইড টিচাৰ থাকে। আমি প্ৰতিজন শিক্ষকে এপইণ্টমেণ্ট দিয়াৰ আগতে বহুত ভালকৈ আমি শিক্ষকৰ লগত কথা পাতোঁ। আৰু বিশেষকৈ আমাৰ স্কুলৰ প্ৰতিটো ছাত্ৰ ছাত্ৰী আমাৰ কাৰণে গুৰুত্ব। আমি ভাল বেয়া বুলি আমি বিচাৰ নকৰোঁ, আমি শিক্ষকৰ হাতত তুলি দিওঁ আৰু শিক্ষকক মনিটৰ কৰাৰ দায়িত্ব প্ৰিন্সিপাল আৰু মোৰ। গতিকে আপোনালোকৰ 4টা বছৰত আমি আপোনালোকৰ বিশ্বাস ল'ব, আপোনালোকে আমাক বিশ্বাসত ল'ব পাৰিছে। গতিকে আহিবলগীয়া দিনতো আমি ভাল ফলাফল দেখুৱাই যাম আৰু আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ সন্তান আপোনালোকৰ গৌৰৱৰ কাৰণ হৈ উঠক, তাৰেই